हेलो गाइस गुड मर्निंग ডিউটিৰ পৰা ৰুম আহি পাইছোঁহি এতিয়া আজিতো গৰু বিহু আৰু আমিতো ইয়াত এতিয়া গৰু চৰু গা চা ধুৱাবলৈতো নাই তাৰপাছত আজিতো আৰু কণী যুঁজোৱাও বিহু কণী যুঁজাব লাগিছিলে আমাৰ ল'ৰাটো বেটা আছে বেটাই শুই উঠি কি খাই আছে বেটা কি খাইছা হে শুই উঠিয়ে চিপছৰ পেকেট ধৰিছে তাৰপৰা মই চাহ বনাই আছোঁ চাহ অলপ এই কেৰাহীতে চাহ বনাবলগীয়া হ'ল আজি চচটোত ভাত বনাই থৈ গ'ল সেইকাৰণে কেৰাহীতে চাহ বনাবলগীয়া হৈছে চাহ অকণ খাই লওঁ তাৰপাছত চাহ খাই কৰি আমাৰ সময়ে মই ডিম আনিব যাম ডিম যুঁজাবা না বেটাই মই ডিম আনিমগৈ তাৰপৰা ডিমকে যুঁজাম আৰু বিহু বুলি আৰু যোনটো নাই তাই ডিউটি গ'ল মই আজি বাৰু ডিউটি নাযাওঁ আজি বিহু বুলি ৰুমতে থাকিম বেটাৰ লগত আৰু পাছবেলা কি হয় চাওঁ যোন আহিলে মানে কি খাওঁ আজি বিহু বুলি গাহৰি মাংস চাহৰ মাংস কিবাকিবি আনিব লাগিব বাকী আমলুটো খাবলৈতো নাই ক'ত ইয়াত বাহিৰৰ দেশত আমলুটো বিচাৰি পাম গৰু নাই গা ধুৱাবলৈ আমলুটোকো নাই এতিয়া যি পাওঁ তাকে আমি ইয়াত আৰু গৰু বিহু পাতিম আৰু তেতিয়াহ'লে এতিয়া চাহ তাহ খাই ডিম আনি লওঁ তাৰপৰা ডিম যুঁজাম আমি শুনো চাহ খাই ডিম যুঁজাম হ'বনে ৰিমিমক মাতিব লাগিব তাইও ডিম যুঁজাব ঠিক আছে চাহ তাহ খাই লওঁ তাৰপৰা ডিম আনি ডিম যুঁজাব লাগিব এতিয়া দোকানলৈ আহিছোঁ দোকানৰ পৰা ডিম লৈ লওঁ দোকানী নাই আহিছে ডিম লৈ লওঁ তাৰপৰা ডিম যুঁজামগৈ দোকানী আহিছে आंटी अंडा दीजिए दस दीजिए দোকানত মিঠাই আছে আণ্ডা দিছ ৰাতিপুৱা বেটাই মই ডিম যুঁজালোঁ আৰু এতিয়া জোন আহি পাইছেহি এয়া জোন বেটা এয়া কাৰোবাক মাতি আছেগৈ এতিয়া আকৌ ডিম যুঁজাব লাগিব ৰাতিপুৱা অকল বেটাই মই যুঁজালোঁ এতিয়া জোনে আহিছে ডিউটিৰ পৰা এতিয়া চবেই কোনে কোনে যুঁজাই এতিয়া যুঁজাব লাগিব ডিম যুঁজাব লাগিব আকৌ এই লিম লিমক মাতি থাকে যা ডিম যুঁজাবলৈ এইটো বেটাই মাতি আছেগৈ নকবি থাক গুচিয়া তিনিটা এই তিনিটা মোৰ এয়া সোণৰ লগত তিনিটা জোনৰ তিনিটা আমাৰ সোণৰ তিনিটা এই তিনিটা মোৰ এতিয়া প্ৰথম সোণৰে মায়ে যুঁজোৱা কোন জিকিব কোন জিকিলে কা গ'ল সোণৰ হাৰিলে আৰু ইফালে মা আকৌ ইফালে কা গ'ল মা ইফালে কোন হাৰিলে সোণৰ এটা গ'ল এই মায়ে পালে এইটো মায়ে পালে আৰু কা ভাগিলে সোণৰে ভাগিলে আকৌ কা ভাগিলে কা গ'ল সোণৰে জিকিলে এটা সোণৰে জিকিলে দেই এইটো আৰু এটা আছেগৈ আৰু এটাহে আছে আৰু কা গ'ল কোন জিকিলে এবাৰ সোণৰে হাৰিলে সোণৰ ওচৰত দুটা থাকিলে এই জোনৰ ওচৰত চাৰিটা এবাৰ মোৰ এবাৰ মায়ে মই এটা আছিলে মোৰ এইটো গ'ল মা মা হাৰিলি দে মই জিকিলোঁ তোক এটা ধাৰ দিছোঁ বাৰু এইটো ধাৰটো মই ল'লোঁ আৰু এটা আছে গ'ল
আহিলোঁ মোৰ ওচৰত থাকিলে 2টা, সোণৰ ওচৰত থাকিলে 2টা, জোনৰ ওচৰত থাকিলে 5টা। মই হাৰিলা এই সেইটোতো নহয়, সেইটো এক্সট্ৰা। সেইটো এতিয়া হাৰিলে, সোণা হাৰিলে। এতিয়া আমি ডিম যুঁজালোঁ। এতিয়া এফালে ডেক বাজি আছে পূৰা, এফালে মাংস, এইফালে কুকাৰত এইফালে মাংস চিটি মৰাই দিয়া আছে, গাহৰি মাংস। এতিয়া ধুনীয়াকৈ বনাই খাব লাগিব। এতিয়া গাহৰি মাংসটো বনাই লওঁ ধুনীয়াকৈ। এয়া গাহৰি, বিলাহী আৰু আলু গুটি, পিঁয়াজ কাটি লৈছোঁ। গাহৰি বইল কৰি দিয়া আছে, কেৰাহী পাতি থৈছোঁ। এতিয়া ধুনীয়াকৈ গাহৰি মাংস বনাই লওঁ। আৰু আমাৰ বিহু বুলি আজি গাহৰি মাংস এটি এসাঁজ খাব লাগে। আমলৈ টোপটো নাই, আমলৈ টোপ হ'ল নি, গাহৰি মাংস এটি খাম আজি। গাহৰি মাংস বইল কৰি লৈছোঁ। বিলাহী, আলু, পিঁয়াজ কেৰাহী পাতি থৈছোঁ। এতিয়া তেলটো দি লওঁ। ঠিক আছে, এতিয়া গাহৰিটো বনাই লওঁ অলপ, তাৰপৰা দেখুৱাই আছোঁ। এয়া এতিয়া গাহৰি মাংস এয়া শুনুৱে খাই আছে, ইফালে জোনে খাই আছে। এয়া মোৰ মাংস এয়া হয় মাংস এয়া শুনুৱে খাই আছে। চব ইয়াত উলিয়াই লৈছোঁ। এতিয়া বিহু বুলি আৰু মাংস এটি এসাঁজ খালোঁ আৰু বেয়া। এতিয়া খাই লৈ অলপ নাচিম। নাচিবানে শুনো? খাই লৈ নাচিব লাগিব। এতিয়া ডেক একদম হোম থিয়েটাৰ লগাই ল'ব লাগিব। এতিয়া খাই লওঁ হা।